বন্ধুসকল, আজি বহুত দিন পিছত প্ৰায় একমাহ পিছত আকৌ গাঁৱত গৈছিলোঁ। গাঁও মানে এইটোও গাঁও হয়, য'ত থাকোঁ সেইটোও গাঁও হয়, আৰু মোৰ জন্ম গাঁৱত, আৰু য'ত মোৰ জন্ম হৈছিলে তাত গৈছিলোঁ মাক চাবলৈ। মা যোৱা 15-20 বছৰৰ ধৰি বেমাৰত আছে, চাব গৈছিলোঁ, সপৰিয়ালে গৈছিলোঁ। বেছি সময় নাথাকিলোঁ, প্ৰায় 1-1.5 ঘণ্টা সময় থাকিলোঁ মাৰ লগত। মাক খুৱাই চুৱাই থৈ তাৰপিছত আমি ওলাই আহিলোঁ। ওলাই আহি ডুমডুমীয়া, যোনটো আমাৰ একমাত্ৰ বজাৰ, অৰ্ধসাপ্তাহিক বজাৰ ডুমডুমীয়া, তাত সোমাইছিলোঁ। সপ্তাহত 2 দিন বজাৰ বহে, সোমবাৰ আৰু শুক্ৰবাৰ। এই বজাৰটো আপোনাৰ প্ৰায় 20 কিলোমিটাৰ এৰিয়াৰ ভিতৰত এৰিয়া কভাৰ কৰে। যিমান পাচলি আছে, বিশেষকৈ পাচলিৰ বাবে বিখ্যাত। আপোনাৰ যোনবোৰ পাচলি আপুনি টাউনত 50 টকা 60 টকাকৈ কিনি খাব লগা হয়, সেইবোৰ আপোনাৰ তাত 20 টকা 25 টকা কেজি। আজি বেঙেনা ল'লোঁ, তাৰ পৰা বজাৰৰ পৰা বিশেষ একো নল'লোঁ। বেঙেনা ল'লোঁ 2 কেজি, আৰু মূলা আধা কেজি 70 টকা ল'লে। কেঁচা জলকীয়া তাত 60 টকা কেজি। ইয়াতো ধনিয়া পাৰ মুঠা 10 টকা, তাত 4 মুঠা নে 5 মুঠা ল'লোঁ 10 টকাত। মূলা 40 টকাকৈ ল'লে, মূলা বগা মূলাটো 40 টকা কেজি ল'লে। তাৰপিছত গাজৰ ল'লোঁ, গাজৰ 70 টকা, ইয়াত 100 টকা কেজি, 70 টকা কেজি ল'লে গাজৰ। সৰু সুৰা বস্তু বজাৰ কৰিলোঁ। লাষ্টত ভাবিলোঁ যে মুৰ্গী লৈ লওঁ। মুৰ্গী 2টা ল'লোঁ 2 কেজিজনৰ, 660 টকা, আৰু ইয়াত ল'লে 900 টকা হ'লে হয়। যিয়ে নহওক, ওলাই আহিলোঁ। ওলাই আহি ল'ৰা মানে গাড়ীত আছিলে, সি ফেন চলাই থৈ দিছিলে, গাড়ী ষ্টাৰ্ট নাছিলে, ফেন চলাই ৰাখিলে, বেটাৰী বহি গ'ল, এতিয়া ষ্টাৰ্ট নহয়। মানে মোৰ চিনাকি মুৰ্গী বেপাৰী কেইটামান আছিলে আমাৰ গাঁৱৰে, সিহঁতক মাতিলোঁ, সিহঁতৰ পৰাই মুৰ্গী ল'লোঁ। অলপ আগত সিহঁতে মোৰ পৰা চাহৰ পইচাও লৈ গ'ল, যে দাদা চাহৰ টকা দিয়ক, ইমান দিন পিছতে চাহ খাম আমি। দিলোঁ, মই ওলাই আহিলোঁ, মোনা চোনা সোমালোঁ ডিকিত। সোমোৱাৰ পিছত গাড়ী ষ্টাৰ্ট নহয়। ড্ৰাইভাৰে কৈ আছে মাতক, ইহঁতক আকৌ মাতিলোঁ আমি, চাৰিটাই ঠেলি গাড়ী ষ্টাৰ্ট কৰালোঁ। গাড়ী ষ্টাৰ্ট হ'ল, ইমান হেভি গাড়ী। আগৰ গাড়ীটো আমি 3জনে ঠেলি ষ্টাৰ্ট কৰাব পাৰোঁ, এইটোত 6জন লাগিব লগা হ'ল। ল'ৰাও নামি আহিলে লাষ্টত, এওঁলোকক নমাই দিলোঁ গাড়ীৰ পৰা। যেনে তেনে গাড়ী ষ্টাৰ্ট হ'ল, ঘৰ আহি পালোঁ। গাটো ইমান বেয়া লাগিছে। অলপ আগত লাইভত আহিলোঁ, ভাবিলোঁ কোনোবাটো জইন হ'ব, মাত্ৰ এজনে জইন হ'ল লাইভত। 6 মিনিটমান লাইভত থাকিলোঁ, তাৰপিছত ভাবিলোঁ ডাইৰেক্টটো নহ'ব, ডাইৰেক্ট কথা পাতিব নোৱাৰিম, এনেকৈ চাওঁ ভিডিঅ' এনেকৈ বনাওঁ। বিশেষ তেনেকুৱা কোনো টপিকছ নাই। আপোনালোকৰ লগত ডাইৰেক্ট কথা পতাটোহে বিচাৰোঁ, কিন্তু এনেকৈ ইনডাইৰেক্টলি ভিডিঅ'ৰ জৰিয়তে কথা পাতিব নিবিচাৰোঁ। লাইভত আহোঁ। ভিডিঅ' কোৱালিটিটো বেয়া হয়, এতিয়ালৈকে বেয়াই আছে। ভইচটো ঠিক নহয় মোৰ, হয়তো এডিট কৰে। কেনেকৈ ভইচ এডিট কৰে মই নাজানো, ভইচ এডিট নাজানো, ভিডিঅ' কেনেকৈ এডিট অলপ চলপ শিকিছোঁ। চেহেৰাটোতো দেখা পাইছে, দেখুনীয়াৰ নহওক। প্ৰথম অৱস্থাততো লাজ লাগে, আপোনাৰ লাজ লাগিছে বেছিভাগ, মাত নোলায়ে মুখৰ পৰা। এতিয়া মাত ওলায়, কিন্তু চেহেৰা বেয়া, কি কৰিম আৰু। চাওঁ, 2-4জনতো চাগে এই চেহেৰা চাব বিচাৰে বা শুনিব বিচাৰে, এই মাতটো শুনিব বিচাৰে। চ' এইটো চেহেৰা আৰু এইটো মাতেৰে আপোনালোকৰ আগত আহি যাওঁ। এইটোৱে সাহস যে 2-4জন হয়তো ভইচ শুনিব বিচাৰে, মোৰ এইটো ভইচ বা চেহেৰা চাব বিচাৰে, গতিকে আহি যাওঁ, কোনো কাৰণ নাই। গাড়ী গৈ আছে, ইমান শব্দ। ৰয়েল এনফিল্ডবোৰ বেন কৰিব লাগে চৰকাৰে। হাৰ্টৰ বেমাৰ হয়, যোনে চলায় তাৰ হাৰ্টৰ বেমাৰ হয়, যোনে শুনি থাকে তাৰো হয়। ইমান চাউণ্ড পলিউশ্যন। একচুৱেলি কি কৈ আছিলোঁ, ভিডিঅ' বনাম, ৰেগুলাৰ বেচিছত দিম, কিন্তু টপিকছ যোনটো হ'ব লাগে, টপিকছেই বিচাৰি নাপাওঁ। আৰু যোনটো মই জানো সম্পূৰ্ণ, তেনেকুৱা কোনো টপিকছেই নাই। চব জানো, অলপ চলপ জানো, 5% বা 10% তেনেকুৱা কিবা জানো, 50%ও নাজানো। 50% জানিলে হয়তো বনালোঁ হয়, কি কৰিম, উপায় নাই।
চেনেল এটা খুলিছোঁ যেতিয়া কিবা কিবি দিব লাগিব। আগতে এইটো চেনেলতে আপোনাৰ বলিউড মুভিজ নাম আছিলে, মনিটাইজেশ্যনৰ সময়ত ৰিউজ কণ্টেণ্ট আহিলে, কপিৰাইট ষ্ট্ৰাইক আহিলে, নহ'ল। পিছত ব্লগ চেনেল বনালোঁ, ব্লগ চেনেলো এইবাৰ হৈ গ'ল, কিন্তু এটা মিষ্টেক কৰিলোঁ, ৰিউজ কণ্টেণ্ট আহি গ'ল। কিছুমান বস্তু মই কপিৰাইট ফ্ৰী কণ্টেণ্ট কিছুমান লৈছিলোঁ, লৈ মোৰ চেনেলত দিছিলোঁ, এডিট কৰা নাছিলোঁ, তাৰ বাবে ৰিউজ কণ্টেণ্ট আহি গ'ল, নহ'ল এইটো। গতিকে এইবাৰ আকৌ জানুৱাৰী 20 তাৰিখ, তাৰ আগতে বহুতকেইটা ভিডিঅ' এতিয়াও আছে, মোৰ নিজৰে ভিডিঅ' হয়। কিছুমান ভিডিঅ' আগতে ইউজ হৈছে, এইবোৰ আকৌ দিছোঁ। হয়তো সেইবোৰ আনলিষ্টেড কৰিব লাগিব, নহ'লে আকৌ বা কি প্ৰব্লেম হয়। যদি মনিটাইজ হয়, প্ৰথম আপোনালোকক লাইভত আহি দেখুৱাম, লাগিলে ৰাতি 12টা বজাতেই বা দিনতেই হওক। যদি কামত নাথাকোঁ, অফিচৰ ভিতৰত নাথাকোঁ, তেতিয়া মই লাইভত আহিম। আৰু কাম নাথাকিলে, অফিচত থাকিলেও আপোনালোকৰ লগত লাইভত জনাম মোৰ চেনেল কি হৈছে, কি হোৱা নাই। 20 তাৰিখৰ পিছত জনাম আপোনালোকক, হয়তো 24 ঘণ্টা বা কেতিয়াবা 1 মাহো লাগে। কি কৰে কি নহয় নাজানো, কিমান দূৰ হয়। চবেই দোৱা কৰিব যাতে মোৰ চেনেলটো মনিটাইজ হৈ যায়। এবাৰ বহুত কষ্ট কৰিছোঁ এইটো চেনেলত, অন্তত কষ্ট কৰিছোঁ, নিজে ভইচ দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ আগত ডাইৰেক্ট ফেচ চেহেৰা দেখিবলৈ চেষ্টা কৰিলোঁ। গাড়ী আহিছে আকৌ, ইমান গাড়ী চলে, ৰাস্তাটো দি ওচৰত হৈ গ'ল। আপোনালোকক বাহিৰৰ দৃশ্যটো অলপ দেখুৱাওঁ। নাই, নহ'ব, বাহিৰৰ দৃশ্য দেখুৱাব নোৱাৰিম চাগে। যেই নহওক, আকৌ এতিয়ালৈকে ৰাখোঁ, ধন্যবাদ।